সরি বন্ধুসকল, এই ভিডিওটো কৰোঁতে অলপ আন্ধাৰ হ'ল, যেহেতু HSLC ৰিজাল্ট আহি পালেহি, গতিকে দৌৰা-দৌৰিকৈ ভিডিওটো বনালোঁ। স্বাগতম জনাইছোঁ মিষ্টাৰ ফেক্টৰলৈ। আৰু আজি আমি এটা নতুন ভিডিঅ' আৰম্ভ কৰিম। আৰু ভিডিঅ' চাই গম পাইছে যে মই আজি ভিডিঅ'টো বনাম মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত। আৰু 15 তাৰিখে মেট্ৰিকৰ হাই মাদ্ৰাছাৰ ৰিজাল্ট দিব। আৰু এই ৰিজাল্টটো আপোনালোকে মোবাইলৰ সহায়ত কেনেকৈ চাব আৰু ৰিজাল্টটো কেনেকৈ ডাউনলোড কৰিব তাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। আৰু বলক ভিডিঅ'টো আমি। তো বন্ধুসকল, মেট্ৰিকৰ ৰিজাল্টটো চাবলৈ আপোনালোকে ল'ব লাগিব গুগলৰ সহায়। আৰু গুগলত আমি চাৰ্চ কৰিব লাগিব resultsassam.nic.in টাইপ কৰি লৈছোঁ। মই এইটো লিংকটো আপোনালোক ডিছক্ৰিপশ্যনত দিম বাৰু, তথাপিও এবাৰ টাইপ কৰি দেখুৱালোঁ। এতিয়া এইটো আমি চাৰ্চ কৰিম। এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এখন চাৰ্ট আহিব আৰু আমি চাম নেক্সট যোনটো মেট্ৰিকৰ ৰিজাল্ট, এই হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনৰ এই দ্বিতীয়টোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰিলোঁ আৰু এখন চাৰ্ট আহিব, ইয়াতো এটাই থাকিব লাইন, তাতে ক্লিক কৰিব লাগিব আৰু এনেকুৱা এখন চাৰ্ট দেখিবলৈ পাব। আৰু এইখনত আপোনালোকে নিজৰ ৰোল নাম্বাৰ আৰু এটা ডিজিট ইয়াত দিয়া আছে, সঘনে পৰিৱৰ্তন হৈ থাকে এই ডিজিটবিলাক। তো এইটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ছাবমিট কৰিব লাগিব। তো এতিয়া মই নিজৰে ৰোল নম্বৰটো দিছোঁ। যোৱাবাৰ মোৰ ৰিজাল্ট ওলাইছিল মেট্ৰিকৰ, মোৰ ৰোলটো মাৰি দিছোঁ। ৰোলটো বাৰু আপোনালোকক নেদেখুৱাওঁ, নম্বৰটো নেদেখুৱাওঁ। ৰোলটো মাৰিলোঁ, এইবাৰ নাম্বাৰটো মাৰিছোঁ। নাম্বাৰটো মৰাৰ পিছত ইয়াত এটা ডিজিট আছে, আপোনালোকৰ ডিজিটটো বেলেগ ওলাব পাৰে, মোৰ ইয়াত বেলেগ ওলাইছে। মোৰ ইয়াত আছে L7CK32, L7CK32, এইটো মই ইয়াত এণ্টাৰ কৰিম। আৰু এতিয়া ইয়াৰ পাছত আমি এইটো ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত সুন্দৰভাৱে একদম কম সময়ৰ ভিতৰতে আপোনালোকৰ সেই মেট্ৰিকৰ ৰিজাল্টখন দেখিবলৈ পাব। আৰু এইখন হ'ল মোৰ মেট্ৰিকৰ ৰিজাল্ট, যোৱাবাৰ পাছ কৰিছোঁ। যোৱাবাৰৰ ৰিজাল্ট, মোৰ নাম্বাৰ চাম্বাৰবিলাক গোটেইখিনি আছে ইয়াতে। তো একদম ইজি প্ৰচেছ। আৰু ইয়াত যি আছে প্ৰিণ্ট ৰিজাল্ট বুলি এটা লাইন আছে, প্ৰিণ্ট ৰিজাল্টত গৈ আপোনালোকে এই ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।